Good morning friends and welcome back to my YouTube channel আৰু আজি অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আৰু আজি মানে কি কম আজি যেহেতু লক্ষ্মী পূজা হয় আৰু লক্ষ্মী পূজাৰ কাৰণে অলপমান ধুনীয়াকৈ এটা মন্দিৰত যাম আৰু মন্দিৰত গৈ ফালে আপোনালোকক দেখাইছো আৰু মন্দিৰৰ পৰা আহি বেলেগ এটা ঠাইত ফুৰিবলৈ যাম ক'ত যাম কি কৰিম গোটেইখিনি দেখাম আজি নৰ্মেল এটা ডেইলি ব্লগ হ'ব আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মানে আজি দিনটোত কি কৰো কি নকৰো তো ভিডিঅটো শেষলৈকে চাই থাকক ধুনীয়াকৈ গম পাই যাব গোটেইখিনি আৰু আজি বহুত দিনৰ মূৰত মানে বহুত দিন মানে কি আৰু ভিডিঅ' দিয়াটো অলপ মানে মানে ভিডিঅ' দিয়াত লেট হোৱাৰ কাৰণ মানে কি যে টাইম পোৱা নাই আচলতে অলপ কামত ব্যস্ত হৈ আছো গতিকে আৰু যেহেতু মানে ব্যস্ত হৈ থাকিলে অলপ টাইমটো পোৱাত অসুবিধা হয় আৰু লাহে লাহে মানে টাইম উলিয়াই আছো আৰু পুৰা ৰেগুলাৰ হৈ যাম ইউটিউবত পুৰা ৰেগুলাৰ এক্টিভ থাকিম আৰু ধুনীয়াকৈ ভিডিঅ'বিলাক পাই থাকিব ধুনীয়া ধুনীয়া ঠাইত যাম ফুৰিবলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক মানে কি ক'ম চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাব আৰু ধুনীয়াকৈ ওলাই যাই পেলাই একদম গম পাই যাব চব আৰু এইফালে বনজিতৰ ৰুম আৰু বনজিতৰ লগত একেলগে যাম আমি বনজিত ব'লা যাওঁ এইফালে বনজিতৰ পৰা বহি আছে এইফালে ৰেডি হৈ আছে আৰু এতিয়া ধুনীয়াকৈ যাওঁ মন্দিৰৰ পৰা আহি কিনে অলপ ফুৰিব যাম না যাব না ফুৰিব যাম ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাই যাব আৰু এইফালে আহি পাই গ'লোঁ মন্দিৰ লক্ষী মন্দিৰ বেলতলা চাৰিআলিৰ ওচৰতে আৰু এজি অফিচৰ ওচৰতে আৰু এইফালে চাওক না মানুহ পুৰা ভৰ্তি হৈ গৈছে মই বৰ্তমান 10:30 মানত আহিছিলোঁ আৰু এইফালে মন্দিৰৰ ভিতৰত মানুহ চাওক পুৰা ভিৰ লাগি গৈছে মন্দিৰৰ মানুহ মানে ইমান মানুহ হৈছে আৰু ধুনীয়াকৈ আমি সেৱা চেৱা কৰি ল'লোঁ সেৱা চেৱা কৰিলে ইয়াত অলপ বহিলোঁ আৰু এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাম অলপ টাইম থাকোঁ আৰু মন্দিৰত অহাৰ পিছত ভাল লাগেতো আৰু এতিয়া ধুনীয়াকৈ অলপ ইয়াত বহিছোঁ আৰু চব মানুহ চাওক ভিতৰ পিনে যাই আছে সোমাই আছে মানুহ বহুত মানে ভিৰ মানে একদম ভিৰ কি কম আৰু এতিয়া ধুনীয়াকৈ ওলাই যাই পেলাই আপোনালোকক দেখাইছোঁ ক'ত কি কৰোঁ গোটেইখিনি চাই থাকক গম পাই যাব আৰু এইবিলাক দোকান পুৰা ছাতি ধূপ এইবিলাক চবৰে ফুল চুল চব আছে ইয়াতে মানে মন্দিৰৰ সন্মুখতে আৰু এইফালে পূজাৰ পেণ্ডেল ভঙাই নাই এই দুৰ্গা পূজাৰ এতিয়া একেলগে লক্ষী পূজা মানে শেষ কৰাৰ পিছতে পেণ্ডেল চেণ্ডেল চব ভাঙি দিব আৰু এতিয়া ধুনীয়াকৈ আমি ওলাই যাওঁ গোটেইখিনি আৰু ধুনীয়াকৈ আমি পূজা কৰি ওলাই আহি গ'লোঁ মন্দিৰৰ পৰা আৰু মন্দিৰৰ পৰা পূজা মানে বহুত মানুহ হৈছে ইয়াত পুৰা একদম মানে কি ক'ম আৰু ধুনীয়াকৈ পূজা চূজা কৰি আহি গ'লোঁ আৰু এতিয়া আমি যাওঁ মানে বেলেগ ঠাইত যাম আৰু আপোনালোকক দেখাই আছোঁ গোটেইখিনি চাই থাকক শেষলৈকে গম পাই যাব ধুনীয়াকৈ আৰু ধুনীয়াকৈ মন্দিৰৰ পৰা আহি গ'লোঁ আৰু মন্দিৰৰ পৰা আহি পেলাই আহি থাকোঁতে ৰাস্তাতে আমাৰ ব্ৰিজ এখন পালোঁ ফুট ব্ৰিজ আৰু ইয়াতে অলপ ৰখি পেলাই ফটো চটো উঠিলোঁ আৰু আপোনালোকক দেখাইছোঁ ধুনীয়া বাঁহেৰে বনাইছে ব্ৰিজখন আৰু কি ক'ম আৰু এইখন আপোনাৰ খানাপাৰাত আছে খানাপাৰা ছায়েন্স মিউজিয়ামৰ ওচৰত আৰু আপোনালোকক দেখাইছোঁ আৰু পিছবেলা আমি বহুতো ঠাইত ফুৰিব যাইছোঁ আৰু ক'ত যাইছোঁ কি কথা গম পাই যাব সকলোখিনি চাই যাওক ধুনীয়াকৈ একদম আৰু ইয়াৰ পৰা ওলাই যাওঁ আমি ওলাই যাই এটা ঠাইত গৈছোঁ ক'ত গৈছোঁ গম পাব চাগে মোৰ যদি আগৰ পৰা ভিডিঅ' চাই আছে যদি আগৰ ভিডিঅ' চাইছে তেতিয়াহ'লে সেই ঠাইটোত আগতে গৈছিলোঁ এবাৰ আৰু এতিয়া নেক্সট টাইম মানে যাই আছোঁ আৰু গোটেইখিনি আপোনালোকক দেখাই দিম ধুনীয়াকৈ গম পাই যাব আৰু ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ মানে গন্তব্যস্থান আমি য'ত আহিম বুলি কৈছিলোঁ আৰু এইফালে চাওক ক'ত আহি পাইছোঁ এইটো হৈছে আপোনালোকৰ গান্ধী মণ্ডপ আগতে ভিডিঅ' বনাইছোঁ মানে ইয়াৰ ওপৰত আৰু তথাপিতো আজি আহি গ'লোঁ আৰু কি কৰিম আৰু যিহেতু ফ্ৰী টাইম আছিলে ফুৰিবলৈ আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ গোটেইখিনি ঠাই আৰু চাগে এইটো এটা মানে অফিচ চাগে এইটো অফিচ হয় আৰু ইয়াৰ মানে মেইন বস্তুটোৱে হৈছে ইয়াৰ যিটো স্তম্ভ আছে জাতীয় পতাকাৰ স্তম্ভটো আছে সেইটোৱে মেইন বস্তু গান্ধী মণ্ডপ গান্ধীজীৰ মানে স্মৰণত বনাইছে আৰু আপোনালোকক দেখাই আছোঁ বাৰু আৰু এইফালে চাওক আপোনালোক চিটিৰ ভিউটো দেখাই আছোঁ গোটেই গুৱাহাটী চিটিখন দেখা পায় ইয়াৰ পৰা কি ধুনীয়া এটা কি ভিউ মানে হৈ আছে কিন্তু কেমেৰাত ভালদৰে নাহিব পাৰে এনে নৰ্মেল যদি আহিফালে ইয়াৰ পৰা চাই ন এনেকুৱা এটা ফিল হয় মানে ক'ত আছোঁ আমি ক'ৰ পৰা চাই আছোঁ এনেকুৱা মানে ফিল হয় আৰু গোটেই মানে দেখা পায় একদম ইফালৰ পৰা সিফাললৈকে মজা লাগিছে একদম চাই ফালে কি ক'ম আৰু আমি আহি গ'লোঁ পুৰা একদম গান্ধী মণ্ডপলৈ ফুৰিবৰ কাৰণে আৰু আহি পেলাই একদম প্ৰায় ৰাতি হৈ গ'ল আৰু কি কৰিম উপায় নাই আহিপোতে দেৰি হৈ গ'ল আৰু ইয়াত অলপ ফুৰিলোঁ মানে কি আৰু ৰবিবাৰৰ দিনটোত কি কৰি থাকোঁ গতিকে বনজিত আৰু মই আহি গ'লোঁ ফুৰিবৰ কাৰণে আৰু এতিয়া পুৰা লাইট টাইট জ্বলাই দিলে আৰু এতিয়া ধুনীয়াকৈ আমি ওলাই যাই আৰু কি কৰিম ফুৰিলোঁ আৰু অলপ সময় ফুৰিলোঁ চালোঁ ধুনীয়া লাগিল আহি পেলাই মনটো মানে ফ্ৰেছ হৈ গ'ল একদম আৰু মানুহ আছে বাৰু ভিতৰত বহুত মানুহ আছে আৰু এতিয়া ধুনীয়াকৈ যাওঁ পুৰা চাই থাকক আৰু তাৰে গান্ধী মণ্ডপৰ পৰা ওলাই আহি ইয়াত উলুবাৰী ব্ৰিজৰ তলত ধুনীয়াকৈ চাহ চিঙৰা খাই ল'লোঁ আৰু এইফালে চাহ লৈ ল'লোঁ চাহটো লৈ ল'লোঁ আৰু ইয়াত বুন্দিয়া লাড়ু ধুনীয়াকৈ খাই লওঁ ইয়াৰ পৰা খাই লৈ ধুনীয়াকৈ ওলাই যাওঁ আৰু চাহটো খাই মজা লাগিলে কিন্তু দেই চাহটো খালোঁ আৰু ওলাই যাওঁ আৰু
ধুনীয়াকৈ আমি পুৰা ফুৰি আহি গ'লোঁ গান্ধী মণ্ডপৰ পৰা আৰু এতিয়া ধুনীয়াকৈ আহি পেলাই ইয়াত চাহ পানী খাই ল'লোঁ যিহেতু গধূলি হৈ গ'ল আৰু গধূলি চাহ নাখালে মানে শান্তি নাপায় গতিকে চাহ এটা ধুনীয়াকৈ খাই ল'লোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়া ধুনীয়া কণ্টেণ্ট লৈ আহি আছোঁ মই আৰু কিন্তু মানে ৰেগুলাৰ কৰিব পৰা নাই না মানে ইউটিউবত এক্টিভ থাকিব পৰা নাই গতিকে লাহে লাহে গোটেই আহি যাম তো চাইডৰ শেষলৈকে গম পাই যাব ধুনীয়াকৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই আছিল টাটা বাই বাই